জানমনি চায়ে থাকিম যেতিয়া নলৈকে পাত নোলোৱালৈকে আই ঐ কি আৰাম এই পাতটোৱে প্ৰমাণ কৰে যেন কোনে কিমান খায় পাদৰো কিছু প্ৰকাৰ আছে যিজনে ধৌতকে দিয়ে সেইজনে গম পাবা আৰু এগাল দিলে আৰু যিজনে ফুচকে দিয়ে নোপোৱাৰ এক্টিং কৰে কিন্তু গোন্ধত মলমলাই দিয়ে কিবা এটা গোন্ধাইছে ও পাহৰিছিলোৱে তই এটা মস্ত পাদৰা নহয় মাৰো দে ঐ এটো কি বাপেৰৰ মূৰটো দিলি ও কি ভাবিছিল এই যেটো কি বেঙা উপা টাইপৰ নহয় সেইকাৰণে ফটা পচাই দিলেও তাই ল'ব মনত ৰাখিবি এই যেটো কি চতুৰ্থ শ্ৰেণীলৈকে পঢ়া মাই কি হয় হ'ব দে আৰু বাই কেনেবাকে গ'ল আৰু মই এতিয়াতো গুগল পে কৰি দি আছো জহনি যোৱা খেকুপা দিবি আৰু খুমাল বুলি কয় মুখ পেল বনাবি তাৰ পাছত মই ঠেং দাঙি নাকত তেল দি শুই থাকিম ও তাৰ পিছত বোলে মই গম পালো ভম পাইছো মোক নগদ দে এতিয়াই মা মই পাঞ্জাবী টিকা খাওঁ এই মৰিবলৈ ধৰ চবে কিনো উলিয়াই নথয় নহয় এটা সময়ত আকৌ লুকৰ পুক এতিয়া আকৌ পাঞ্জাবী টিকা মোৰ মূৰটোকে খা বাই লৰাতে নহলে 10 টকা চিপছ একে খাওক দে অথনিৰ পৰা লৰাতে বৰ টৰটৰকে চাই আছে ভাল বেপাৰ চলাইছ আকৌ কলধৰ দে চিপছটোকে দে Welcome to my Baki book. Number 1 Baki khwa kondua. Boyos 32. Shikha 5 দুবাৰ ফেল। বিবাহিত আৰু বাকি তোমাৰ 3350 মাত্ৰ আৰু নাম্বাৰ 2 বাকি খোৱা জানমনি বয়স 32 বছৰ শিক্ষা স্কুলৰ দেওনা নগছাৰ এটা অশিক্ষিত বৰলা আৰু বাকি 3925 পইচা আৰু নম্বৰ 3 আকাশ বয়স 27 শিক্ষা এমএ পাস চাকৰি হলে নাই বাকি 100 টকা আৰু নম্বৰ 4 উমেশ বয়স 21 বছৰ তাৰ জীৱনৰ মূল মন্ত্ৰ এটাই পঢ়া শুনা কৰি টাইম পাস কৰাতকৈ বিজনেছ কৰাই ভাল বুলি ভাবা এটা জাপ বাকি 75 টকা অনলি 6 কি আজিও নাহে চাগে আজিও কোৱাত বিজনেছৰ ধান্দা মাৰি আছে বাপৰে কলধৰ আমাৰ জন্মকুণ্ডলী গুৱাহাটী গালি কলধৰ কাই জানোৱেই নহয় এইটো ইয়াৰ মুদ্ৰাটো তোৰ জন্মগতৰ ভাৱটো এইটো আয়ো কেতিয়াকণ যাব এইটো কাই দে হাতখন আগুৱাই চুমা এটা দিওঁ খাই হালোৱা চাই